উৎপল আছে মোৰ চেনেল উৎপল ডিমছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লৈ আহিছোঁ ৰবাব টেঙা। এই ৰবাব টেঙা খালে কিমান উপকাৰ হয় আপোনালোকে নিশ্চয় গাঁৱৰ যদি এজন ব্যক্তি হয় গম পাব। আৰু যদি ফল মূলৰ বিষয় লৈ যদি কিবা আপোনাৰ সাম্য জ্ঞান আছে সেই তেতিয়া আপুনি বুজি পাব ৰবাব টেঙাৰ উপকাৰিতা। ৰবাব টেঙা গাঁৱে বহুত পোৱা যায় আৰু এই ৰবাব টেঙা খালে আপোনালোকে সুফল পাব আৰু পেটৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব। আগৰ দিনত আপোনালোকে আমাৰ ব্যক্তিসকলে আমাৰ গাঁও ভূঞে চহৰে নগৰে যেতিয়া গৰু ছাগলী মানে লেট্ৰিনৰ প্ৰব্লেম হয় তেতিয়া আপোনাৰ ৰবাব টেঙা কাটি খুৱাই তেতিয়া ভাল হৈ যায়। এয়া চাওক আপোনালোকক ৰবাব টেঙা খুৱাবলৈ খুৱাবলৈ নহয় দেখুৱাবলৈ বা কটা দেখুৱাবলৈ আপোনালোকক মই আগবাঢ়িছোঁ।